তৰস্তো উত্তৰাখণ্ডত 2013 চনত কেদাৰনাথ ধামত যি ঘটনা ঘটিছিল, ভয়াৱহ ঘটনা, সেই চেম ঘটনা 5 আগষ্টৰ দিনা ঘটে উত্তৰাখণ্ডৰ ধাৰালি নামৰ গাঁওখনত। আৰু সেই ঘটনাটোৰ বিষয়বস্তু ক'ব গ'লে এক প্ৰকাৰৰ বাদাল ফাটনা বুলি কোৱা হৈছে। অৰ্থাৎ বাদাল ফাটি পেলাই এই ঘটনাটোৰ সন্মুখীন হ'ব লগা হৈছে ধাৰালি গাঁওখনৰ মানুহসকলৰ লোকসকলে। আৰু সেই ঘটনাটোত বহুত মানুহৰ প্ৰাণ হেৰুৱালে ইতিমধ্যে, বা বহুত মানুহ এতিয়ালৈকে বিচাৰি পোৱা নাই। তো কি ঘটনা ঘটিছে, বা বাদাল ফাটনা মানে কিনো, কেনেকৈ ঘটে বাদাল ফাটি কেনেকৈ ঘটনাখন সংঘটিত হয়, বলকচোন আমি ভিডিঅ'টোৰ মাজত অলপ ক'বলৈ চেষ্টা কৰোঁ, বুজিবলৈ চেষ্টা কৰোঁ, বলক তুমি আৰম্ভ কৰোঁ বলক। তো উত্তৰাখণ্ডৰ যোনখন ধাৰালি নামৰ গাঁওখন, সৰু গাঁও, পাহাৰীয়া গাঁও আচলতে এইখন, সেই গাঁওখনত মানে 2 দিন আগৰে পৰা ধাৰাবাহিকভাৱে অত্যাচাৰে বৰষুণ আহি আছিল অতিমাত্ৰা পুৰা। তো বৰষুণ 2 দিন আগৰ পৰা যিটো আহি আছিল, তো 5 আগষ্টৰ দিনা কি হ'ল, আৰু 5 আগষ্টৰ দিনত তেওঁৰ ধাৰালি গাঁৱৰ মানুহসকলে আহাৰ খাইছিল, দিনৰ ভাগত আহাৰ চাহাৰ খাই পেলাই ভালদৰে আহাৰ খাই উঠিছিল মাত্ৰ। উঠাৰ পিছত 1:45 তাৰে কাষৰে এখন খেৰ গংগা নামৰ এখন নদী আছে, আৰু সেই খেৰ গংগা নামৰ নদীখনৰ পৰা মানে একদমেই এনেকুৱা লেভেলত মানে পানী হওক বোকা হওক আহি পেলাই পুৰা ধাৰালি নামৰ গাঁওখন পুৰা উটুৱাই লৈ যায়। জাষ্ট পুৰা 40 ছেকেণ্ড বা 40 ছেকেণ্ডত মানে মানুহে একো কৰিব সময় নাপালে। খেৰ নদীৰ পৰাই পানী আহিছে, পানী গোটেই ধাৰালি গাঁওখন গোটেই উটুৱাই লৈছে, আৰু মানুহে একো কৰিব টাইমে নাপালে। খালি মানুহ দেখিছিল সিহঁতৰ মৃত্যু সন্মুখৰ পৰা দেখিছিল যে সিহঁতৰ মৃত্যু হ'বলৈ গৈ আছে, সেইটো দেখিছিল। ঘৰ দুৱাৰ, বজাৰ, দোকান পোহৰ গোটেইখিনি উটুৱাই পুৰা চাৰখাৰ কৰি পেলাইছে এই পানীয়ে বোকাই। তো এই ঘটনাটোত প্ৰায় 4জন লোকৰ মৃত্যু হোৱা বুলি কোৱা হৈছে, আৰু 100জন লোকৰ চিৰিয়াছ অৱস্থাত আছে। আৰু মই যে তেতিয়াৰ পৰা যে কৈ আছো বাদাল ফাটনা মানে কি বা কি হয়, তো চাওক, কোনোবা সৰু পাহাৰীয়া অঞ্চলৰ যদি কম সময়ৰ ভিতৰত যদি একেবাৰে অত্যাধিক বহু পৰিমাণে যদি বৰষুণ হয়, তেতিয়া তাক বাদাল ফাটনা বুলি কয়, বা ইংলিছত ক্লাউড বাৰ্ষ্ট বুলি কোৱা হয়। তো সহজভাৱে যদি ক'বলৈ যাওঁ, 30 স্কুৱেৰ কিলোমিটাৰ এখন জাগাত, সৰু জাগাত 1 ঘণ্টাত যদি প্ৰায় 100 mm যদি বৰষুণ হয়, তেতিয়া সেই অঞ্চলত বাদাল ফাটনাৰ সম্ভাৱনাটো বহুতেই বেছি থাকে। তো এতিয়া আমি ক'ব যাওঁ যদি বাদাল ফাটনাৰ ৰিজন কি, বা কি কাৰণে বাদাল ফাট হয়। তো চাওঁ, অত্যাধিক সূৰ্যৰ গৰমৰ কাৰণে হ'ব পাৰে, বা নাইবা যোনখিনি সাগৰ পৃষ্ঠত ভাপ, যোনটো সাগৰৰ ভাপৰ ফলত হ'ব পাৰে। তো কিছুমান ৰিজন থাকে বাদাল ফাটটো হয়। তো এতিয়া উত্তৰাখণ্ডৰ যোনটো মুখ্যমন্ত্ৰী, নামটো মই পাহৰি গৈছোঁ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী নাম পুষ্কৰ সিং ধামী। তো উত্তৰাখণ্ডৰ পুষ্কৰ সিং ধামীয়ে মুখ্যমন্ত্ৰী বৈঠকত আলোচনা কৰিছে এই ঘটনাটোৰ ওপৰত। তো কি বা হয়, মানে ইমানে বেছি বেয়া, যিখিনি মানুহে পুৱা ভালদৰে আছিল, জাষ্ট আহাৰখিনি খাই উঠাৰ পিছত ইমান মানে ক'বলৈ টান লাগে, কিমান মানে কি ঘটনা চলিছে, কিবা হ'লেও কিবা ঘটনা আহিবই। সেইদিনা গেল সেই এৰোপ্লেনত ব্ৰাছ হোৱাৰ, সেইদিনা গেল, এতিয়া অলপ বেছি ইমান মানুহৰ সেই হোৱা নাই, হ'লেও একজন মানুহ হ'লেতো মৃত্যু হৈছে না, ইমানে বেছি বেয়া লাগে। তো এইটোৱে ভিডিঅ'টো প্ৰায় ইমানে। যদি ভিডিঅ'টো যে ভাল বেছি কি ভাল তাতে শিকিব পাৰিছে, লাইক এটা কৰোঁতে, চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব। এটা নতুন এটা ভিডিঅ' লৈ আমি লগ পাই থাকিম। জয় হিন্দ, বন্দে মাতৰম।